নমস্কাৰ বন্ধু বান্ধৱীসকল আদৰণি জনাইছো আমাৰ চেনেল শিখ নিউলৈ আজি এনেকুৱা এটা টপিকৰ ওপৰত কথা পাতিম যিটো টপিক হ'ল আপোনাৰ যিটো ৰিয়েল নাম্বাৰ সেই নাম্বাৰটোৰ পৰা যদি আপুনি কাৰোবালৈ কল কৰে তেন্তে আপোনাৰ ৰিয়েল নাম্বাৰটো নাযায় হয়তো 4-5টা সংখ্যা হৈ নাম্বাৰটো যাব আপোনাৰ ফ্ৰেন্ড বা গাৰ্লফ্ৰেণ্ডক আপুনি এনেকুৱা ধেমালি কৰিব পাৰে তো এই টিপসটো কেনেকৈ হ'ব জানিবলৈ ভিডিওটো চাই থাকক আৰু আপুনি যদি আমাৰ চেনেলৰ প্ৰথম আহিছে তেন্তে ভিডিওটো লাইক কৰিব লাইক কৰাৰ পিছত সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰাৰ পিছত কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ বেল আইকনটো প্ৰেছ কৰিলে আপুনি নতুন নতুন ভিডিওৰ নটিফিকেশন পাই থাকিব তো গৈছো ভিডিওটোৰ কাষলৈ আপুনি প্লে ষ্টৰৰ পৰা এটা এপ ডাউনলোড কৰিব লাগিব যিটো এপৰ দ্বাৰা আপুনি কাৰোবাক কল কৰিলে মিনে আপোনাৰ ৰিয়েল নাম্বাৰ নাযায় তো এপটো ডাউনলোড কৰিবৰ কাৰণে ভিডিও ডেসক্ৰিপচনৰ লিংকটো দিয়া হৈছে আপুনি তাৰ পৰা ডাউনলোড কৰে যদি কৰি ল'ব পাৰে এপটো ওপেন কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব ইন্টাৰফেস হোৱাৰ পিছত ইয়াত আপুনি ৰাইট চিহ্ন ক্লিক কৰি ওকেত ক্লিক কৰিব ওকেত ক্লিক কৰাৰ পিছত ওকে কৰাৰ পিছত আপোনাৰ এপটো এনে ধৰণে খোল খাব ইয়াত আপুনি কন্টেক্টত যাব পাৰে কন্টেক্টত গৈ আপুনি যালৈ কল কৰিলে আপোনাৰ ৰিয়েল নাম্বাৰটো নাযায় আপুনি হয়তো কাৰোবাক ভয় খুৱাব পাৰে নাইবা আপুনি গাৰ্লফ্ৰেণ্ডক ভয় খুৱাব পাৰে নয়তো কাৰোবাক ইমপ্ৰেছো কৰিব পাৰে যদি ভিডিওটো চাই ভাল লাগিলে তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ সাবস্ক্ৰাইব কৰিলেহে আমাৰ দ্বিতীয় ভিডিও নটিফিকেশন আপুনি পাই থাকিব